ফ্ৰেণ্ড, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিলোঁ আজি মই কাম কৰা জেগাডোখৰকে আপোনালোকক অলপমান ভিডিঅ' কৰি দেখাওঁ। মানে মোৰ নতুন অভিজ্ঞতা, নতুন কাম, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, ইমান ধুনীয়া অফিচ, ইমান ডাঙৰ অফিচত জীৱনত মই কেতিয়াও কাম কৰি পোৱা নাই। সেইকাৰণে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আকৌ বেয়াকৈ কমেণ্ট নিদিব দেই। চাওকচোন, ইমান ধুনীয়াকৈ সজাই মেলি ৰাখে। বহুত ধুনীয়া হয় অফিচটো, ইমান ধুনীয়াকৈ ৰাখে নহয়। আৰুতো ভিডিঅ' কৰা হোৱাই নাই বাৰু, অলপকৈ এনেকৈ ভিডিঅ' কৰি থাকোঁ। এনেকৈ ভিডিঅ' কৰোঁ, বেছি কৰিবই নোৱাৰোঁ, গালি দিয়ে বুলি ভয়ো লাগে। সেইটো কাৰণে দিন ৰাতি যেতিয়াই পাৰোঁ তেতিয়া অলপ চান্স পালে ভিডিঅ' বনাওঁ। এনেকৈ চাওকচোন কিমান ধুনীয়াকৈ সজাই মেলি ৰাখিছে নহয়, বহুত ধুনীয়া লাগে। তাৰপিছত ওপৰত টেৰেছত গ'লোঁ, টেৰেছত দেখিলোঁ ইমান ধুনীয়া প্লেচ। চাওকচোন, খেলিবৰ কাৰণেও এনেকৈ ৰাখিছে ওপৰত খালী জেগা। এইবিলাক কি খেল কয় বাৰু নাজানো মই। ইমান ধুনীয়াকৈ ফুল আছে, ফুলবিলাক ইমান ধুনীয়াকৈ ৰাখিছে নহয়। টেবুল চকীবিলাকো বহুত ধুনীয়াকৈ সজাই মেলি ক্লিন কৰি ৰাখে মানে। ইয়াত এনেকৈ ছাইডত ভাত খাবলৈ দুটা পাৰ্ট হয়, এইটো এটা পাৰ্ট, এইটো ছাইডে এটা পাৰ্ট আছে। ভাত খোৱা জেগা হয় ইয়াত, মানে কেণ্টিন হয়। ইয়াত ভাত খাই উঠি চাহ খায়, কফি খায়, সকলোখিনি খাবৰ কাৰণে ইয়াত সুবিধা কৰি ৰাখিছে। বহুত ভাল লাগিলে, সেইটো কাৰণে আচলতে মই ভিডিঅ' বনালোঁ। ভিডিঅ' বনাই ৰাখিলোঁ জীৱনৰ কিছুমান ভাল লগা মুহূৰ্তবিলাক এনেকৈ ৰাখিছোঁ। ফুলবিলাকো ধুনীয়া ধুনীয়াকৈ সজাই মেলি ৰাখিছে। চাওকচোন কিমান ধুনীয়াকৈ ফুলবিলাক, এইটো এটা পাৰ্ট। এইবিলাক ফুল চাওকচোন। এইখিনিতে আকৌ কেইটামান ডালিমৰ পুলি আছে। ডালিমৰ পুলিকেইটাও বহুত ধুনীয়াকৈ ৰাখিছে মানে। এইকেইটা ডালিমৰ পুলিকেইটা এনেকৈ অলপ ফুল আহিছে। এই ডালিমৰ পুলিকেইটা আচলতে এনেকৈ ছাগলী গোবৰ দি থৈছে, ছাগলী গোবৰ এনেকৈ দি থৈ দিছে ডালিমৰ পুলিকেইটা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ আপোনালোকে নপাহৰিব ভিডিঅ'ত। বাই।